फ्रेंड गुड मॉर्निंग সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো আহক আন এটা ব্লগ আৰম্ভ কৰো হাতখন চাওঁতে তা হাতখন চাহি তললে নকৰে ঘড়ী পিন্ধিছে যে আজি তোমার ঘড়িটো চা ঘড়িটো চা লাইট কেনেকে জ্বলে চা লাইট জ্বলাই দিয়া চা বেটা এইফালে চা তুনো এইফালে চা লাইটটো চা কল লাইট জ্বলিছে চা 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 ঘড়িটো চা তললৈ নকৰা যে বেটা হাতখন তললৈ কৰা আগৰ ঘড়ীটো নপৰে না জান গুণ হাতখন তললৈ কৰা ঘড়ীটো নপৰে নহয় এইখন কি আহিলে হা এইফালে চোৱা ধৰ অন্য এইফালে চোৱা বা গ'ল বেলুন গ'ল উই গ'ল কি বেটা বেলুন গ'ল ধুনু গাতে পৰিলে বাবু দাহঁতৰ ওচৰত যাম আহা উই গ'ল এইটো ভাইৰে খেলি আছে চব অন্য বাবু দা ভয় খাইছে চোৱা নাথাকিলে হয় ঘৰৰ ভিতৰত এই ক'ৰবাত পাব্লিক অনুষ্ঠানতহে বাবুৱাত আকৌ মই ভিডিঅ' কৰি আছিলোঁ কেলে ফুকিব লাগে সুধি খাই যায়
বৰষুণে দিলে ঘৰত আহি মই এতিয়া বনাব লৈছোঁ খৰিচাৰ আচাৰ। আহকচোন কেনেকৈ খৰিচাৰ আচাৰ বনাওঁ চাওঁ। খৰিচাখিনি মই এনেদৰে এখন প্লেটত ভালদৰে মেলি দিছোঁ যাতে খৰিচাত থকা পানীটো বাহিৰ হৈ যায় আৰু খৰিচাখিনি আচাৰ থ'ব পৰাকৈ ভালদৰে শুকাই যায়। এয়া খৰিচাৰ আচাৰ বনাবৰ বাবে খৰিচাখিনি ৰেডি হৈ গ'ল, ভালদৰে শুকাই গ'ল। এতিয়া মই আচাৰ বনাবৰ বাবে অলপ গুড়ি জলকীয়া, অলপ মিঠাতেল আৰু অলপ নিমখ লৈ লৈছোঁ। জলকীয়াটো বৰ বেছি গুড়ি কৰা নাই। প্ৰথমে খৰিচাখিনি মই এটা বৈয়ামত এনেদৰে ভৰাই লৈছোঁ। এনেকৈ খৰিচাখিনি বৈয়ামত লাহে লাহেকৈ ভৰাই ল'ব লাগিব। আৰু মই খৰিচাখিনিৰ লগত এনেদৰে এই গুড়ি কৰি থোৱা, বৰ বেছি গুড়ি নহয়, এই জলকীয়াখিনি এনেদৰে ভৰাই দিছোঁ। জলকীয়াখিনি জ্বলা বেছি হোৱাৰ বাবে মই হাতেৰে চোৱা নাই। আৰু এয়া নিমখ, মই সোৱাদ অনুসাৰে নিমখ লৈছোঁ। খৰিচাৰ পৰিমাণ চাই নিমখৰ পৰিমাণটো মিলাই ল'ব লাগিব। নিমখখিনি মই এনেদৰে খৰিচাৰ বৈয়ামটোত ভৰাই দিছোঁ। আপুনি যদি খৰিচা অলপ বেছি লয় তেতিয়া নিমখটো অলপ বেছি ল'ব লাগিব। আৰু এতিয়া মই লোৱা মিঠাতেলখিনি মই অলপ অলপকৈ বটলটোত ভৰাই দিছোঁ। বৈয়ামটোত মই এনেদৰে মিঠাতেলখিনি ভৰাই দিলোঁ। এয়া মোৰ খৰিচাৰ আচাৰ ৰেডি।
আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিল প্লিজ মোৰ চেনেলটো লাইক কৰিব, ভাল কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব আহি থকা নতুন ভিডিঅ'বোৰ ন'টিফিকেশ্যনবোৰ পাবৰ বাবে।